This is called পাহাৰ একদম বড় পাহাৰ এই পাহাৰত উঠি আছো ঠেঙৰ হাতু চাতু একদম বিখাই গৈছে মানে পুৱা পুৱা মানে ইয়াতে উঠি আছো ওচৰতে মানে দাদাহঁতৰ ইয়াৰ পৰা মানে ওচৰতে হয় পাহাৰটো মানে সেই কাৰণে ভাবিছো এবাৰ পাহাৰৰ ওপৰত উঠি চাও মই এছামিছত নহয় মই ৰাজবংশীত বনাই আছো না তো এতিয়া আমি পাহাৰত উঠি আছো সৰি তো এলা আমি পাহাৰত উঠি আছো তো বিৰাট উকাস গো মানে খৰাব লাগছে অনেক দিনৰ মাজত পাহাৰত উঠি আছো তো ওচৰতে আছে গাঁওখান মানে চাই যাং সেনেকৈ ভাবিলোঁ তো যাব লাগছো পাহাৰগড় খুব এটা ভাল লাগি আছে কিন্তু মানে উঠিবা মানে মোৰে প্ৰব্লেম হৈ আছে সেনেকা আৰু মোৰ সাথী মানে মোৰ ভাইটি মানে মোৰ জান মানে মোৰ আৰু ঠিকে মানে সেনেকৈ আৰু তো এই মানে হাইফাই নহয় মানুহক একদম মানে ষ্ট্ৰং বয় আৰু মই হলোঁ এটা সেই আৰু মানে কমজোৰি বয় তো সেনেকৈ কাৰণে মোৰ উঠিবা অলপমান প্ৰব্লেম হৈছে চাওক না ইয়াৰ পৰা যিমান মানে নিজ একদম ইয়াৰ পৰা যদি এনেকৈ যাওঁ তেন্তে মানে একদম গুৰগুৰি যাই থাকিম মানে তো ইফালে চাওক না ভিউ একদম সেই চা ভিউ মানে মোটামুটি ইয়াৰ পৰা আহিছে আৰু ইয়াতে চাওক সুন্দৰ এটা গাঁও আৰু ইয়াতে এটা দোকান আছে সেইটো তাৰপিছত নিচত এনেকৈ মানে বহুতকেইটা ঘৰ আছে ভাল লাগিছে চাওক না একদম তামোল গছ হেৰি গছ চবকেইটা কাৰণে ইয়াতে আছে আৰু ইয়াতে তো চাওক নিচত মানে এনেকুৱা মানে ধৰণৰ আৰু এটি আৰু আছে ইফালে এতিয়া চাওক না একদম মানে হেৰিটো গৈছে মানে টাৱাৰ লাইন কাৰেণ্ট নাম কি আছিলে সেইটো পাহৰি থাকিলোঁ নহয় এতিয়া মানে গুগলত চাৰ্চ কৰি চাব লাগিব এইটো পাহাৰটোৰ নাম বা কি আছিল তো ইফালে চাওক এনেকুৱা ধৰণৰ সেইটো ইফালে বগৰী গাছ কিবা আছে ৱাও ইফালে অনেক ঘৰ চিঠাই এইখিনি গাঁৱটোৰ নাম বা কি গাঁওখনৰ নাম বা কি গণেশপুৰ অঁ তো জেঠাইৰ পৰা গম পোৱা গ'ল যে এইখন গাঁৱৰ নাম মানে গণেশপুৰ বোলে তো খুবেই ভাল লাগিল এইখিনিত আহি মানে একদম নাই এনেই জাষ্ট ফুৰিব আহিছোঁ তো পাহাৰৰ পৰা নামাৰ এটা মজাই বেলেগ আছে তো সেই মজাখিনি ল'ব চেষ্টা কৰিম হা চাওক না গাইজ এইটো আমি এতিয়া মানে পাহাৰৰ পৰা নামি আছোঁ এই পাহাৰৰ পৰা নামাৰ এটা মজাই বেলেগ মানে এনেকৈ থিয়কৈ এনেকৈ নামি গ'লে মানে একদম সেই মানে কিবাৰ ফিলিংটো আহি যায় মানে অলপমান লাহে ধীৰে নামি আছে মানে চেফটিটো আগত চাই না আৰু মইতো সেই চেফটি কথা নাই যেনিবা তো এইটো আছিল এটা সৰু এটা ব্লগ যিটো ব্লগৰ সহায়ত আপোনালোকক এটা সৰু গাঁওখন দেখাবলৈ চেষ্টা কৰিলোঁ যিখন গাঁৱৰ নাম হৈছে গণেশগুৰি গ'ল না গণেশপুৰ ভাল লাগিল এই গাঁওখনত আহি সৰু সৰু গাঁও মানে বহুত এই গাঁওখনত মিনিমাম কতমান হ'ব ঘৰ নহয় কতমান হ'ব অলমষ্ট 40-50 মান ঘৰ আছে চাগে এবভ মানে তেনেকুৱা ধৰণৰ হ'ব মুঠতে একদম আমাৰ নৰ্মেল গাঁওবিলাকত যেনেকুৱা তেনেকুৱা মানে গাঁৱেই আৰু কিন্তু হ'লেও মানে ইয়াতে সমতল নহয় জাষ্ট সেইটোৱে ডিফাৰেঞ্চটো এনেই বাকী চব একেই চব কিছু মানে তো কেনেকুৱা লাগিল ভিডিঅ'টো কমেণ্ট কৰি জনাই দিব আৰু চেনেলটো যদি নতুন তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপুনি ফেচবুকত চাই আছে তেন্তে লাইক ফ'ল' কৰি দিব হ'লে নাপাহৰিব থেংক ইউ ফৰ ৱাচিং